Hi everyone, welcome to back my YouTube channel. আৰু আপোনালোকে চাই আছে মোৰ চেনেলৰ অন্য এটি vlog. আজি ৰবিবাৰ, গতিকে ৰাতিপুৱাৰ কাম বনখিনি কৰি লৈ এতিয়া আৰু বাকী কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব. মই প্ৰথমতে ছাদ এখন আছে বটাম লগাবলৈ, ছাতৰ বটাম এটা লগাই লওঁ. আপোনালোকৰ খবৰ বাৰু কেনেকুৱা জনাবচোন. মোৰতো আছোঁ ভালেই. কাম কৰিলেও শেষ নাপায়, এনেকুৱা হৈছে. আনফালে ছোৱালী দুজনী খেলি আছে, তাৰ মাজতে মই এইবোৰ কৰিব লগা হয়. ছাতৰ বটাম লগা কমপ্লিট. সূতাটো বাৰু নিমিলিলে, অলপ বেছি ডাঠ সেউজীয়া, তথাপিতো হ'ব দে. এখন আচলতে কাম কৰিবলৈ যায় পিন্ধি, তাৰ কাৰণে ইমান সূতাটোত গুৰুত্ব নিদিলোঁ, এনেকৈ লগাই থলোঁ. আনফালে এয়া খেলি আছে সৰু মা, ডাঙৰ মা, এইখিনি ভতিজাক খেলি আছে. এইয়া আমাৰ সৰুজনী কেমেৰা চালে কেনেকুৱা কৰে, চাই আছে. মই আজি এটা বিশেষ কাম কৰিব লাগে, মানে কাপোৰ আছে অলপ জাপিব, কাপোৰখিনি অলপ জাপি লওঁ. সানডে রবিবার, কালি মানডে, কালি স্কুল আছে. কাপোৰ জপা হ'ল. এতিয়া মই আজি এটা বিশেষ কাম কৰিবলৈ ওলাইছোঁ. মানে মই ভাবিছোঁ কাপোৰ লগাম, গামোচা, তাৰে প্ৰস্তুতি, মাকো সব কিছু নতুন. মাকো या ববিন, নলি,
সব কিছু নতুন। ছোৱালী খেলোতে খেলোতে আৰু ভাগৰি পৰিছে, এতিয়া মাক লাগে। বাকী দেখুৱাই আছোঁ। এয়া এটা ৰঙা পাৰি হ'ব আৰু সেউজীয়া হ'ব। ৰঙা পাৰি দিয়া সেউজীয়া গামোচা লগাম, মানে ইয়াৰ পাপাৰ গামোচা নাইকিয়া হৈ আহিছে, তাৰ কাৰণে পাৰোঁ নে নোৱাৰোঁ নাজানো, লগাম। এই ইমান কষ্ট কৰি তথাপিতো চেষ্টা কৰি চাওঁ এইবাৰ পাৰোঁনে নাই, যিহেতু বনাব জানো, তাৰ কাৰণে ভাবিছোঁ কেইখনমান লগাই চাওঁ। কামৰ মাজত ছোৱালীৰ স্কুল, দুজন ছোৱালী সৰু, তাতে সিহঁতক চম্ভালা আৰু কাপোৰ বোৱা পাৰোঁনে আৰু চেষ্টা কৰি চাওঁ, বনাব পাৰোঁ যিহেতু। এতিয়া মই অলপ পিছত এটা ববিন কৰিম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। সেয়া এটা ববিন কৰিম, দেখুৱাই আছোঁ আপোনালোকক। ববিন চাই থাকক। সেয়া সৰুমাই খালি আছে, অলপ খাব দিলোঁ। এতিয়া মই অলপ ববিন কৰি লওঁ। এনেকৈ মই ববিন কৰি লওঁ, চেষ্টা কৰি লওঁ, পাৰোঁ নে নোৱাৰোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মই যাতে কেইখনমান গামোচা উলিয়াব পাৰোঁ। মানে মই বনাব জানো, কিন্তু মোৰ সময় নিমিলে, তাৰ কাৰণে সময়খিনি যাতে মই কিবা কিবি কৰি মিলাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব।
এতিয়া আৰু বাকী আপোনালোকৰ লগত বেছি একো কথা নাপাতোঁ। মই ববিনখিনি কৰি লওঁ, যিহেতু ছোৱালী দুজনকো গা ধুৱাবলৈ আছে, দুপৰীয়া ভাত বনাব আছে। কেইফেটিমান ববিন কৰি লওঁ। এনেকৈ কথা পাতি থাকিলে পিছত আকৌ নোৱাৰিম, সময় নহ'ব। গতিকে আজিলৈ আহিছোঁ। বাই বাই।